গুড ইভিনিং ফ্ৰেণ্ডছ। আজি বহুদিনৰ অন্তৰালত মই ইউটিউবৰ জগতখনলৈ আকৌ এবাৰ ভুমুকি মাৰিলোঁ। মই মোৰ ইউটিউবৰ সমূহ দৰ্শকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ মানৱ জীৱনটো জীয়াই থকাটো বৰ কঠিন, ই সহজ নহয়, কিন্তু ইয়াক আমি সহজ কৰি ল'ব লাগে। আৰু সহজ কৰি লোৱাৰ অন্তৰালত তিনিটা মূল মন্ত্ৰ। প্ৰথমটো হৈ গ'ল অপেক্ষা। আমি মানুহবোৰে আমি যিটো কাম কৰোঁ তাৰ ৰিজাল্টটো খুব সোনকালে বিচাৰোঁ, অতি শীঘ্ৰে বিচাৰোঁ। সেই গতিকে আমাৰ অপেক্ষা কৰাৰ অলপমান গুণ এটা থাকিব লাগে। দ্বিতীয়টো হৈছে সহনশীলতা। আমি বহু কাম কৰিবলৈ যাওঁতে আমাৰ কৰ্পৰেট ছেক্টৰত হওক, সামাজিক কাম, পলিটিকেল ছেক্টৰ য'তেই নকৰোঁ কিয় আমাৰ বহু বাধা বিঘিনি আহে। গতিকে সেইবোৰ সহ্য কৰি যাব পৰা ক্ষমতাটো আমাৰ মাজত থাকিব লাগিব। আৰু তৃতীয়টো হৈছে আওকাণ। আমি বহু মানুহ, বহু কাম, বহু কাৰ্য, বহু লোকক আমি আওকাণ কৰি চলিব লাগিব, অন্যথা আমাৰ জীৱনটো কঠিন হৈ পৰিব। আমাৰ জীৱনটো সহজ কৰি লোৱাৰ এই তিনিটাই মূল মন্ত্ৰ। আজিলৈ ধন্যবাদ।